নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত সকলোকে। আপোনালোকৰ লোকেল অসমীয়া ডিষ্ট্ৰিক্ট ব্লগ চেনেলে আপোনালোকৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তেনেহ'লে বন্ধুসকল, আপোনালোকে ভাবিছে চাগে মই আজি বোলে আকৌ এটা নতুন তাৰমানে কলেজৰ ড্ৰেছত কেলৈ আহিলোঁ। আচলতে বন্ধুসকল, কলেজৰ ড্ৰেছত কেলৈ মই ধুনীয়াকৈ ক'ম বাৰু। আপোনালোকে চাওক বন্ধুসকল, একদম পূৰা আকৌ ৰাস্তাত আমি আকৌ কলেজলৈ গৈছোঁ। আচলতে আজি হ'ল 23 তাৰিখ। আজি 23 তাৰিখে তাৰমানে আজি আমাৰ কলেজত তাৰমানে ফ্ৰেছাৰ্ছ ইমান দিন হ'ল পতাই নাই। সেইবাবে ফ্ৰেছাৰ্ছটো আজি ধুনীয়াকৈ আয়োজন কৰিছে। সেইবাবে আমি ফ্ৰেছাৰ্ছ পাইছে আৰু ফ্ৰেছাৰ্ছত আজি গৈছোঁ ধুনীয়াকৈ। আজি বেগত বেগত অকলে ইয়াত এই বেগটোত অকলে ফুলি আছে, দিছে নি বন্ধুসকল, ইমানকৈ ফুলি আছে। ইয়াত একো কিতাপ এখন নাই, অকলে বহি এখনমান আছে। কিন্তু ইয়াত অকলে গোটেই ইয়াত আছে অকলে কাপোৰ কানি আছে, বিহু একদম চুৰিয়া টুৰিয়া ধেৰ আছে। আজি বহুতো প্ৰগ্ৰেম হ'ব আৰু সেই প্ৰগ্ৰেমবোৰ ময়ো কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা নাজানো। আজি ফ্ৰেছাৰ্ছ বুলি মই আপোনালোকক আগতীয়াকৈ কৰিলোঁ, নহ'লে বন্ধুসকল পিছতীয়াকৈ ক'লে আপোনাৰ যদি স্কিপ কৰি যায় মোৰতো চেচেয়া বন্ধুসকল। সেইবাবে বন্ধুসকল ধুনীয়া চাওক। এতিয়া তাৰমানে বেছিকৈ আহিব চাগে, মানে অকলে আহিছোঁ। ৰাস্তাটো কোনো নাই, অকলে বন্ধুসকল। আৰু একদম কলেজতহে লগ পাম বন্ধুসকল। এতিয়া ব্লগ চগ নকওঁ, আজি তাৰমানে ব্লগো বেছি নকৰিম। আচলতে আজি অকলে ফাংচনৰ যোনবোৰ প্ৰগ্ৰেম হ'ব, সেই প্ৰগ্ৰেমবোৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। ব্লগটো মাজে সময়ে কৰিম, কিন্তু সেই ফাংচনৰ প্ৰগ্ৰেমবোৰহে আজি মেইন আচলতে টপিকটো, আজি মেইন কণ্টেণ্টটো তাতহে আচলতে পাম বুলি ভাবিছোঁ। বন্ধুসকল, আজি আমাৰ ব্লগটো আজি ফ্ৰেছাৰ্ছৰ আজি 23 তাৰিখৰ ধুনীয়াকৈ আজি কি বাৰ জানো, শুকুৰবাৰৰ দিনটোত আজি আমি একদম পূৰা মনোযোগেৰে একদম ধুনীয়াকৈ আমি আমাৰ ব্লগটো আৰম্ভ কৰোঁ। কমপ্লিট কৰিলোঁ আৰু নেগেৰাটো চাই কেনেকুৱা পালে আপোনালোকে ধুনীয়া কৰি এতিয়া মই কলেজৰ ভিতৰতে আছোঁ। আচলতে যিহেতু চোলা খোলোঁ বন্ধুসকল, পাঞ্জাৱী চাৰ্টটো ডাঙৰ হৈছে আৰু এনেকুৱা গৰম উঠিছে বন্ধুসকল। এতিয়া মই সেইটো তাৰমানে কৰি আছে, মই তাৰমানে ইয়াৰ পিছত আৰু ধুনীয়াকৈ বন্ধুসকল এতিয়া নাহৰ গান শেষ হ'ল। এতিয়া আহিব ষ্টেজলৈ লাষ্টত বন্ধুসকল। এতিয়া মই আহিম আৰু মোৰ ধামাকা আপোনালোকে পূৰা মনোৰঞ্জনভাৱে চাই যাব আৰু কেনেকুৱা লাগিব ক'ব বন্ধুসকল। এতিয়া অকণমান নাৰ্ভাছ হৈছে, তুমি ব'লক।
ধুনীয়াকে প্ৰগ্ৰেম চগ্ৰেম চলি আছে আৰু তাৰমানে ইণ্ডিয়া তাৰমানে কিমানো এতিয়া খল্লা বহলে এতিয়া আন্ধাৰো হ'ব ভাল লাগিছে নে কিবা এটা কৈ দিয়া মজা লাগিছে
তাৰপিছত তাৰমানে হেৰি ইণ্টাৰনেট তাত তাৰমানে অকণমান চিঞৰটো আহিছিলে কাৰণে ইয়ালৈ গুচি আহিলে মোৰো টিং টিং আছে গাই সেইদিনা ঘৰ যাব লাগিব আমাৰ দাদাই মজা গান গালে দেই আমাৰ দাদাই মজা তাৰমানে ধুনীয়াকৈ কৈ যাওঁ ঘৰে যাব লাগিব আপোনালোকে আৰু অকণ পিছত ঘৰ যাবলৈ ধুনীয়াকৈ দেখুৱাই যাম আৰু তেনেকৈ বলক আমি আৰু আমাৰ তাৰমানে ক্লাছত বহিছে ক্লাছৰ কোন অকল এইটো অমল আমাৰ লগৰ এটা আছে আৰু তাৰ লগৰ এইটো সেইকেইটা শুই আছে মই তাৰমানে খিৰিকীনাত বহি আছোঁ আৰু ভিডিঅ'টো কেনে পালে কেনে নালাগে ক'ব আৰু ভিডিঅ'টো চাই মানুহ চাগে এতিয়া কৰিলে আৰু मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना याद करेगी दुनिया तेरा मेरा अफसाना तेरे जैसा यार कहाँ ऐसा याराना मेरे दिल की ये दुआ है कभी दूर तू न जाए तेरे बिना हो जीना वो दिल कभी न आए मेरे दिल की ये दुआ है कभी दूर तू न जाए तेरे बिना हो जीना वो दिल कभी न आए तेरे संग जीना यहाँ तेरे संग मर जाना याद करेगी दुनिया तेरा मेरा अफसाना বন্ধুসকল এতিয়া ধুনীয়াকৈ আমি এবাৰ ঘৰলৈ গৈছোঁ আৰু আজি তাতে এটা ভিডিঅ' চাই কেনেকুৱা ক'ব সদায় দিওঁ